স্যার মহা জঙ্গলরাজ হৈ গ'ল বাতৰি ওলাইছে কাজিৰঙাত 10 কিলোমিটাৰ বাফাৰ জন 1 কিলোমিটাৰলৈ কমাই দিয়া কা আপোনাক বোলে গাদীৰ পৰা নমাই দিব প্ৰাণেশ গাদী কাৰো বাপেকৰ বাৰীৰ সম্পত্তি নহয় যে জংগলৰ গড় এটাই আহি হিচাপ খুজিব গাদী হৈছে পাৱাৰ আৰু পাৱাৰ আমাৰ পকেটত থাকে কিন্তু স্যাৰ 9 কিলোমিটাৰ জংগল কাটি উৰাই দিলে গড় হাতীবোৰ বাৰিষাত ক'ত যাব তই কি ভাবিছ সিহঁত মৰিব জংগলত যেতিয়া পানী উঠিব গড় উঠিব পাহাৰত আৰু পাহাৰত যেতিয়া বিল্ডাৰ কেইটাই ৰিজৰ্ট উঠাব ফাণ্ড আহিব আমাৰ এচি ৰুমত তই বোকাখাতৰ পৰা বম্বেলৈকে ফাণ্ডিং দেখা নাই 10 কিলোমিটাৰ ৰাস্তা আমাৰ বাবে কাটা আছিলে কিন্তু এইটো দেখোন সংৰক্ষণৰ নামত সম্পূৰ্ণ ডকাইতি নহয় প্ৰাণেশ বিজনেছ শেঠজিয়ে যেতিয়া ইলেকশ্যনৰ সময়ত কোটি কোটি টকা ফাণ্ড দিয়ে পুণ্য কামাবলৈ দিয়ে নেকি 1 কিলোমিটাৰৰ বাহিৰত যিদিনাখন কনক্ৰিটৰ ৰিজৰ্ট খাৰা হ'ব পিছদিনাখনৰ পৰা আমাৰ একাউণ্টত অনলাইন চালামি থুকিব কিন্তু স্যাৰ পানী উঠিলে গড়ে যেতিয়া ৰিজৰ্টত গ্লাছ ভাঙি সোমাব শেঠজি কোনে বচাব কোনেও নবচায় সেইটোৱে আমাৰ নতুন স্কিম থ্ৰিল ইন জংগল শেঠজিয়ে 50,000 টকা দি ৰিজৰ্টত শুব আৰু গড়ে যেতিয়া দুৱাৰ ভাঙি সোমাব শেঠজিৰ ভোকাল আৰু 10% কমিশ্যন আমাৰ হাতত 1 কিলোমিটাৰ পাছত বনাঞ্চল নাথাকে মাত্ৰ hotelbooking.com থাকিব শুনিল প্ৰাণেশ প্ৰকৃতিয়ে গড়ক খোজকাঢ়িবলৈ ভৰি দিছে আৰু গড়ৰ প্ৰতিটো খোজত কমিশ্যন লগাবলৈ আমি মগজু চলাইছোঁ নিয়ম আমি বনাম বাজেট আমি ফাৰিম এতিয়া বিমল শেখৰক গান এটা বনাব লাগে 1 কিলোমিটাৰ মানে সম্পূৰ্ণ বিকাশ